কৰিলো এতিয়া আমাৰ কিবা মানে Hello guys, welcome back to our কি আছিল এতিয়া আমি গৈ আছো ৰাস্তাত গুলি খাই গৈ এতিয়া গোলাঘাট যাম গোলাঘাটৰ গাড়ীত ডাইৰেক্ট ডিমাপুৰ It's sunset on Friday, I'm stuck on the highway, it's been a while. এতিয়া পাই গলো হে এতিয়া ডিমাপুৰ যাম আমি প্ৰগ্ৰামৰ কাৰণে এতিয়া জেনেৰেল ফিল্ডৰ ওচৰত আমি ৰৈ আছো আমাৰ মহন্ত আছে আমাৰ এটা লক্ষ্য আছে চেনি বাবা লক্ষ্য আছে আমাৰ চেনি বাবা এই চেনি খাই আছে হাই কৈ দিয়া তাৰপিছত আমাৰ অংকুৰ আছে এটা আমি এয়া বাস্তৱ হেল্ল' বাকী ছোৱালীখিনিক পাছত দেখাম বুলি কৈ দিছে ছোৱালীখিনি পাছত দেখাম দেই অকণমান দেৰিকৈ চাব ছোৱালীখিনি হ'ব দিয়ক নব পাইছেহি হাই কৈ দে কিবা এটা কৈ দিয়ক মই কি কৰিম প্ৰগ্ৰেম ভালকৈ কৰিবা আৰু বাৰু দেই চবকে শুভেচ্ছা দি যাওঁ প্ৰত্যেককে শুভেচ্ছা দিছে তই কেনেকুৱা কৰিবি প্ৰগ্ৰেম এতিয়া ভাল কৰিলে তই কেনেকুৱা কৰিবি বিশেষকৈ মইতো পূৰা ফালি দিম ছোৱালী চাবি নি চাওঁ বুলি ক Hello guys, welcome back to our কি আছিল MK channel MK bro আমি এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কলৈ গৈ আছো সৰি ডিমাপুৰলৈ গৈ আছো বিহু মাৰিবলৈ নাই মই সবকে দেখাইছো বাৰু It's sunset on Friday, I'm stuck on the highway, it's been a while. I'm late to the party, you already started the sparkling wine. Hello guys, আমি এটা পাই গলোহি আমি ডিমাপুৰ পাই গলোহি আমাৰ লক্ষ্য আছে ভাগৰ লাগিছে নে লাগিছে মোৰ লাগিছে না লাগিছে না ভাগৰ বহুত আমি এটা পালো আমি ধুনীয়া মানে মাফলা জেগাখনত নামিছো দেই গাইছ মানে এইবোৰ দিছেনে কিবা একদম ধুনীয়া লাইট জ্বলাইছে দিছেনে এইফালে নাই লাইটটা কৰিছে গাইছ ৰবতে দেখাই আছো গাইছ খুলিব পৰা নাই গাইছ ৰবতে গাইছ খুলিব পৰা নাই গাইছ এইবোৰ আমি পাই গলোহি সেইবোৰ দিছেনে জেগাখন এইটো চেনেল পৰে না বেলেগৰ গাইছ এইটো কাছ গম নাপাওঁ কিন্তু মই ভিডিঅ'টো বনাই আছো দেই মানে আপোনালোকৰ বেলেগৰ মোবাইলত 7 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं कोई ऐसा मैंने हेडो रखा पापे ओके I'm stuck on the highway, it's been a while. I'm late to the party, you already started the sparkling wine. I need to fight tonight. I'm looking for us. I need us. A few moments later. Guys, আমি এটা ড্ৰেছ কৰি ললো এতিয়া নবয় ড্ৰেছ কৰিলে সবে ড্ৰেছ কৰিলে এইটো চাই দিয়া আকৌ মহন্ত তোৰে ব্লগ বনাই আছো এইটো মোৰ ব্লগ নহয় বা ইয়াৰ ব্লগ দেই এটাই ৰ'ব দেই নিউৰ সেলফি গাইস হ'ব দিয়ক বাই বাই Welcome to Dubai.
আমি গোলাঘাটৰ পৰা আহি পেলাই ইয়াত নাগালেণ্ডৰ ডিমাপুৰৰ পৰা প্ৰগ্ৰেম কৰিলো ডিমাপুৰৰ পৰা প্ৰায় অকণমান দূৰত্বত আহি পেলাই প্ৰগ্ৰেম কৰিলো বিৰাট ভাল লাগিছে আৰু কথা হ'ল যে কেলে মানে চবেই ভাল পাইছে ইয়াত সেইটোৱে আৰু এতিয়া বেলেগ প্ৰগ্ৰেম হৈছে দেখাইছো আপোনালোকক এনেকৈ লৈছা বিশেষনো কি ক'ম ডিমাপুৰত প্ৰগ্ৰেম আছিলে কৰি আহি এতিয়া এই চিলনীজানত পাইছোঁহি কিবা এটা খাই ল'লোঁ এতিয়া আকৌ ঘৰৰ অভিমুখে গৈ থাকোঁ বাকী ভিডিঅ'টো সমাপ্ত নে আৰু চলি থাকিব সমাপ্ত ঠিক আছে সমাপ্ত ইমানতে কৰিছোঁ এখেতে কৰিব আৰু চেনেলটো চাবলৈ নাপাহৰিব আপোনালোকে ধন্যবাদ গাইছ আমি এতিয়া আহি পেলাই চিলনীজান পাই গ'লোহি প্ৰগ্ৰেম কৰি পেলাই পুৰা এতিয়া আমি ইয়াতে চাহ খাম হোটেলত তো আজিলে ভিডিঅ'টো হেল্ল' নমস্কাৰ আজিলে ভিডিঅ'টো এণ্ড কৰিছোঁ আকৌ এটা পুনৰ ভিডিঅ'লৈ আকৌ আহিম আকৌ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব শুভৰাত্ৰি গুড নাইট মইতো থাকি গ'লো গুড নাইট আই লাভ ইউ